আজি মই বনাবলৈ ওলাইছোঁ এয়া কঁঠালৰ পকৰা। মই প্ৰথমতে কঁঠালখিনি কাটি অকণমান এয়া তেলত ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে লগতে এয়া লৈ লৈছোঁ অকণমান পিঁয়াজ আৰু এইফালে জলকীয়া, কেঁচা জলকীয়া সৰু সৰুকৈ দুটামান কাটি লৈছোঁ। ইয়াতে দি দিছোঁ অকণমান বেচন, এয়া এচামুচ চুজি আৰু লগতে এয়া এচামুচ কৰ্ণফ্ল'ৰ, অকণমান দিছোঁ এয়া জলকীয়া পাউডাৰ, অকণমান দিছোঁ এয়া হালধি গুড়ি, এয়া সোৱাদ অনুযায়ী নিমখ। ইয়াতে অলপ ওপৰতে এয়া ৰিফাইন দি দিছোঁ। এয়া দেখিছেনে গোটা জিৰা দি দিছোঁ। এয়া গোটা জিৰা অকণমান দিয়া হ'ল। এতিয়া এইখিনি ভালদৰে চব মিক্স কৰি দিম। এতিয়া মোৰ এইখিনি ধুনীয়াকৈ সনা হৈ গৈছে। এইখিনি মই এতিয়া পকৰা বনাই লওঁ, অলপ দেখুৱাই বনাই পেলাই এয়া দি দিছোঁ তেলত। এয়া ধুনীয়াকৈ হৈ আছে। এতিয়া এয়া মোৰ ৰেডি হৈ গ'ল কঁঠালৰ পকৰা। এয়া দেখিছেনে? এয়া নিশ্চয় আপোনালোকে এবাৰ বনাই খাই চাব।